হেল্ল' অসমবাসী ৰাইজ, মোৰ নাম হৈছে পৰিস্মিতা আৰু মোৰ নাম হৈছে প্ৰিয়ংকা। আমি যোৱা দুদিনত কিনো খালোঁ আপোনালোকক ভাবিলোঁ দেখাওঁ। এই ৰাতিপুৱা ফল মূল খালোঁ, তাৰপাছত ষ্ট্ৰবেৰী খালোঁ। ষ্ট্ৰবেৰী আমাৰ পথাৰৰে হয়। তাৰপাছত এইফালে মেগী খালোঁ। মেগীত আমাৰ চিপছ খোৱাটো কমন হয়। তাৰপাছতে ইফালে বগৰী আচাৰ বনালোঁ, তাকে ভাবিলোঁ আপোনালোকক দেখাওঁ। খাবলৈ ভালেই আছিলে। তাৰপাছতে আমাৰ ঘৰত খানা আছিলে। তাৰপাছত খুৰাই মাংস কাটিছে, তাকে আপোনালোকক দেখুৱাই দিছোঁ। আৰু ইফালে বায়ে এইফালে মাছ ভাজিছে, কিন্তু আপোনালোকক তৰকাৰীখিনি দেখাবলৈহে পাহৰি গ'লোঁ। তাৰপিছত এইফালে আমি কফি খাবলৈ এইফালে কফি ফেটি আছোঁ। আৰু বহুদিনৰ পৰা আমি মোবাইলত দেখি আছিলোঁ, ভাবিলোঁ আজি আমি ট্ৰাই কৰোঁ। আৰু হাতখনহে অলপমান বিষাই যায়, আৰু ইমানখিনি লৈয়ে ফেটিলোঁ। আৰু অলপ ফেটা হ'লে খাবলৈ ভাল হ'লহেঁতেন, কিন্তু খাবলৈ কিন্তু ভালে আছিলে, ইমানো বেয়া নাছিলে। আৰু ইফালে ভেদাইলতা, নৰসিংহ, মানিমুনি ৰাতিৰ সাজলৈ বুলি তৈয়াৰ কৰিলোঁ। ইফালে মিক্সিত পিচি পেলাই থৈ দিছোঁ। আজি ৰাতিৰ ভাত সাজ এনেকৈ খালোঁ। আজিলৈকে আহিছোঁ, বাই বাই।